এক উদ্বেগজনক খবৰে চাঞ্চলৰ সৃষ্টি কৰিছে হোজাই জিলাৰ জামুনামুকবাসীক। জামুনামুকৰ কাটকটীয়া ভকতগৰ মাম্পি দাস নামৰ এগৰাকী মহিলা জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। মহিলাগৰাকী যোৱা কেইবাদিনো ধৰি প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ থকাৰ পাছত যোৱা 20 জুলাইত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। পাছত চিকিৎসালয়ত কৰা পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ শৰীৰত জাপানিজ এনকেফেলাইটিছ থকাৰ কথা পোহৰলৈ আহে। অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক কালিয়ে নগাঁৱৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। আৰু ইফালে গাঁওখনত এগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতে আতংকিত হৈ পৰিছে গাঁওবাসী। দুবাৰকৈ বানৰ কবলত পৰা এই গাঁওখনত বান কমাৰ পিছতে স্বাস্থ্য বিভাগে কীটনাশক ঔষধৰ লগতে ধোঁৱা দিব লাগিছিল যদিও সময়মতে দিয়া নহল। আজি মহিলাগৰাকীৰ গাত এই ৰোগৰ বীজাণু ধৰা পৰাৰ খবৰ পোহৰলৈ অহাৰ পাছতে তৎপৰ হৈ পৰিছে হোজাই জিলাৰ স্বাস্থ্য বিভাগ। আজি আক্ৰান্ত মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় স্বাস্থ্য বিভাগৰ কৰ্মীসকল। লগতে আঁঠুৱাসমূহ ধুই ঔষধীকৰণ কৰাৰ ব্যৱস্থা কৰি দিয়ে। তাৰোপৰি উক্ত এলেকাৰ জ্বৰ আক্ৰান্ত লোকসকলৰ তেজৰ নমুনাও সংগ্ৰহ কৰে। তথ্যখিনি মানে আমাৰ ইয়াৰে যমুনামুখ ৰেলৱে কলনীত এজন পেচেণ্ট মানে ফিভাৰ তেনেকুৱা আপোনাৰ ইৰেগুলেভেণ্ট টক আছিল। তেওঁলোক ডিউকেয়াৰ হস্পিটেললৈ গৈছিল। তাত আপোনাৰ টেষ্ট কৰোঁতে তেওঁ মানে জেই পজিটিভ বুলি ধৰা পৰিছিল। কেতিয়া ঘটনাটো ঠিক আছিল এইটো 20 তাৰিখে মানে 20 তাৰিখে হয়। পেচেণ্টটো আহিছিল নেকি ছাৰ? পেচেণ্টটো অহা নাই, তেওঁলোক মানে পোনে পোনে তালৈ গৈছিল, ধৰা পৰিছে। এতিয়া আপোনালোকৰ লগত যোগাযোগ কৰিছে নেকি তেওঁলোকে? যোগাযোগ মানে তেওঁলোকে কৰা নাই, আমি মানে আপোনাৰ ধৰক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ লগত যোগাযোগত আছোঁ এতিয়ালৈকে। বৰ্তমান পেচেণ্টটো ক'ত আছে ছাৰ? বৰ্তমান তেওঁলোক মানে GD হস্পিটেলত আছে বৰ্তমান।